গুড মৰ্নিং বন্ধুসকল, নমস্কাৰ। সকলোকে নমস্কাৰ জনাইছোঁ। সকলো ভালে আছেনে? আজি মই আছোঁ এখন চাহ বাগিচাৰ মাজত। চাহ বাগিচা আপোনালোকক দেখাম বুলি ভাবিছোঁ। এখন ধুনীয়া ডাঙৰ চাহ বাগিচা। তো আপোনালোকে চাই থাকক, ভিডিঅ'টো চাই ভাল পাব। এয়া মোৰ চাৰিওফালে চাওক, চাহ বাগিচা, চাহ বাগিচা, চাহ বাগিচা, চাহ বাগিচা, চাহ বাগিচা, চব চাহ বাগিচা। তো বাগিচাখন দেখুৱাৰ লগতে বাগিচাৰ কাষতে এটা ফেক্টৰী আছে। চাহ প্ৰডাকশ্যন কৰে, চাহপাত প্ৰডাকশ্যন কৰে। তো সেই ফেক্টৰীটো দেখাব চেষ্টা কৰিম। পাৰিলে ভিতৰত সোমাই যাম, যদি নোৱাৰোঁ বাহিৰৰ পৰা হ'লেও দেখাব চেষ্টা কৰিম। তো আপোনালোকে চাই থাকিব। এইখন বহুত ডাঙৰ বাগিচা হয়। মই এতিয়া বাগিচাখনৰ প্ৰায় মাজ ভাগতে আছোঁ। তো মাজ ভাগৰ পৰা বহুত যিমান দূৰলৈ দেখি পাই চব বাগিচাই। তো ভাবক কিমান ডাঙৰ বাগিচা হ'ব পাৰে। কাষতে পাহাৰ আছে, সেইখন এই অৰুণাচলৰ পাহাৰ হয়। অৰুণাচলৰ পাহাৰ ধুনীয়া লাগে। গছবোৰৰ কাৰণে আপোনালোকে চাগে ভিডিঅ'ত ভালকৈ ধৰিব পৰা নাই, কিন্তু পৰিৱেশটো ধুনীয়া লাগে। আৰু বাগিচাৰ মাজৰ পৰিৱেশটো সকলোৱে জানে কিমান ধুনীয়া। তো ভিডিঅ'টো চাই থাকক শেষলৈকে। বাগানখনৰ এইটো পূবফাল হয়। এতিয়া এই পূবফালটো কিমান ডাঙৰ আপোনালোকে চাওক। তো আপোনালোকক এতিয়া মই ইফালৰ বিপৰীত ছাইডটো দেখাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। ধুনীয়াকৈ মই বাগানখন দেখাই আছোঁ আপোনালোকক। বাগানৰ মাজত এইখন চালি হয়। ইয়াতে হয়তো বৰষুণ বতৰত পাতবোৰ ছিঙিলে ষ্টক কৰিবৰ কাৰণে, নাইবা মানুহখিনি জিৰণি ল'বৰ কাৰণে জেগাটো বনাই থোৱা হৈছে। দূৰ দূৰণিলৈ বাগিচা আছে চাওক। আপোনালোকে ভাবক কিমান ডাঙৰ বাগিচা হ'ব পাৰে। মেচিউৰ নোহোৱাৰ আগত আকৌ অকণমান কলি কলি হৈ থাকিলে ধুনীয়া সেউজীয়া ৰংটো ফুটি উঠে, তেতিয়া বহুত বেছি ভাল লাগে। ইয়াৰ পৰা যিটো প্ৰডাকশ্যন হয় একদম পিয়'ৰ চাহপাত, সেইটো একদম বিদেশলৈ যায় বুলি কয় সকলোৱে, কিন্তু সঁচা কথাটো নাজানো। তথাপিও ইয়াত ৰোৱা থোৱাখিনি যদিও পোৱা যায়, তথাপিও ভাল চাহ খাবলৈ পোৱা যাব। মোৰ এয়া দেখিবলৈ পাইছোঁ মাজে মাজে এটা এটা লাইনৰ পাত চব কাটি দিছে। তো কলম দিছে নেকি? হয়তো কলম দিছে। আপোনালোকে কমেণ্টত জনাবচোন, যিয়ে জানে যে এইবোৰ কলম দিছে নে কি দিছে। এনেকৈ দিয়াৰ কাৰণ হয়তো হেৰি হ'ব পাৰে যে মাজৰ এইটো লাইন ধৰক যিটো পিৰিয়ড, সেইটো পিৰিয়ড শেষ হ'ব হৈছে, হয়তো এইটো পিৰিয়ড শেষ হোৱালৈ এইডাল ধুনীয়াকৈ ঠন ধৰি উঠিব। তো গোটেইটো একেলগেতো হেৰি কৰিব নোৱাৰে, কলম দিব নোৱাৰে। প্ৰডাকশ্যনো হৈ থাকিব লাগিব, চলি থাকিব লাগিব ন। তো এইটোৰ পৰা পাত প্ৰডাকশ্যন হোৱাৰ পিছত আকৌ এইটো কলম দিব নতুনকৈ, সেনেকুৱা ধৰণৰ ছিষ্টেম কৰিছে। তো এতিয়া মই আহি প্ৰায় ফেক্টৰীৰ কাষতে উপস্থিত হৈছোঁ, বাগানখনৰ দক্ষিণ ছাইড। তো চাৰিওফালে মই থিয় হৈ থকা ঠাইখিনিত দুয়োফালে মানে কাটিং চলি আছে। মাজে মাজে মানে কাটিঙো হয়, চাওক আপোনালোকে। তো কাটিং কৰাৰ পিছত ইয়াতে পানী মাৰিব, কিবা কিবি হেৰি দিব, সাৰ পানী দিব। সাৰ পানী দিয়াৰ পিছত আকৌ পাতবোৰ ধুনীয়াকৈ ঠন ধৰি উঠিব, আকৌ পাত নতুন নতুন পাত কলি ওলাব। তো সেইকাৰণে মাজে মাজে পূৰা কাটিং কৰি দিয়ে। চাওক মই দেখাই দিছোঁ। জানিব পৰা মতে প্ৰত্যেক বছৰৰ ডিচেম্বৰ মাহত নাইবা নৱেম্বৰৰ লাষ্টত কাটিং কৰা হয়, মানে এক বছৰৰ মূৰে মূৰে এই কাটিংটো হয়। জীৱন ছবিখন এই যে পাইপকেইডাল দেখিছে, এই ডাঙৰ ডাঙৰ পাইপকেইডাল, এইকেইডাল প্লাষ্টিকৰ পাইপ হয়। এইকেইডাল দাঙি ওৰ পৰা তলৈকে নিব পাৰি। ফল্ডিং পাইপ হয়, যোৰা দি ইমান লাম্বা কৰিছে। এইটো পূৰা ফেক্টৰীৰ য'ৰ পানীৰ টেংকি আছে তাৰ পৰা কানেকশ্যন কৰি কেনে বাগিচাৰ মাজে মাজে পূৰা ফিটিং কৰি দিয়ে, যাতে বাগিচাত পানী দিবলৈ সুবিধা হয়। বাগিচাৰ মাজত যে পানী দিয়া আপোনালোকে দেখা পায়, তো এনেকৈ দিয়ে। বন্ধুসকল, আপোনালোকে এটা নতুন বস্তু দেখিবলৈ পাব। নতুন বস্তু মানে এইটো চাহ বাগিচাৰ মাজত এইটো ঘূৰিয়ে থাকে। এইটো সকলোৱে ভাবে চাগে কি বস্তু ধোঁৱা ওলাই থাকে। তো এইটো হ'ল ইয়াতে যিবোৰ একদম কাম কৰা কৰ্মচাৰী আছে, চাহপাত চিঙা বা হেৰি কৰা যিবোৰ লেবাৰ আছে, যিমান মানুহ আছে, তো সেইবোৰ মানুহক ইয়াৰ পৰা চাহ চাপ্লাই দিয়া হয়। ইয়াত গৰম পানী ঠাণ্ডা পানীৰ টেংকি দুয়োটাই আছে। চাওক, এই পথালিকৈ থকাটো হ'ল ঠাণ্ডা পানীৰ টেংকি, আৰু এইটো গৰম পানী। তলত এনেকৈ জুই দি আছে, এনেকৈ তলত জুই দি আছে। তো ইয়াতে গৰম পানী হৈ যায় পূৰা, ইয়াত চাহপাত দি দিয়ে। তো এইটো টেপেৰে পূৰা চাহ ওলাই যায়। তো এনেকৈ সকলোকে চাহ চাপ্লাই দিয়ে। মোৰ পিছফালে যে দেখিছে, এইটোৱে ফেক্টৰী। তো ইয়াৰ ভিতৰতে দিন ৰাত কাম চলে, ইয়াতে চাহপাত প্ৰডাকশ্যন হয়। তো এইটো চাব পাৰে আপোনালোকে, ইমান ডাঙৰ ফেক্টৰী।
ফেক্টৰীত আহি গম পালোঁ যে সেই ফেক্টৰীৰ ভিতৰত এতিয়া সিমান কাম চলি থকা নাই। তো 100% কাম চলি থকা নাই। ফেক্টৰীৰ পাতবোৰ প্ৰডাকশ্যন এতিয়া কমি আছেতো। এতিয়া পাতবোৰ মানে কাটিং হৈ আছে, কিবা হৈ আছে, নতুন কলম দিছে, সিমান পাত হোৱা নাই। তো প্ৰডাকশ্যন বন্ধ হৈ আছে। প্ৰডাকশ্যন বন্ধ মানে লিমিটেড কাম চলি আছে। তো আগতে যেনেকৈ ফুল ছিজনত হোল নাইট হোল ডে কাম চলে, চব মেচিন চলি থাকে। এতিয়া চব মেচিন চলি থকা নাই বাৰু। সিমান সুধিলোঁ মানুহক, যেতিয়া ফুল ছিজন থাকিব তেতিয়া চব খোলা থাকে, চব মানুহ থাকে, তো দেখিবলৈ ভাল। সিমান দিগদাৰ নিদিলেও পিছত আহি আপোনালোকক দেখুৱাম। ইয়াত আহি এটা কথা গম পালোঁ যে এই যে চাহগছবোৰৰ এডাল চাহগছৰ মেক্সিমাম হেৰি হৈছে, পিৰিয়ড হৈছে 100 বছৰ। তো 100 বছৰৰ পিছতহে এডাল উঘালি বেলেগ ইয়াৰ ঠাইত বেলেগ গছ দিয়া হয়। তো ভাবক আপোনালোকে, এডাল গছে কিমান আমাক চাহপাত প্ৰডাকশ্যন দিয়ে। তো ভাবক কি আচৰিত, এডাল গছ 100 বছৰ থাকে। আজিকালি হয়তো অলপ ইণ্ডাষ্ট্ৰিয়েল হৈ গ'ল বা যান্ত্ৰিকতাৰ যুগ হৈ গ'ল। তো এটা ক্লাইমেটৰ কথা আছে। ক্লাইমেটটো আগতকৈ বেয়া। আজিৰ পৰা 50-60 বছৰ আগত বা 20-30 বছৰ আগত যিটো ক্লাইমেট আছিল, এতিয়া সেইটো ক্লাইমেট নাই। এতিয়া ক্লাইমেট অনুসৰি তো 70-80 বছৰটো থাকিবই। মই আহি গম পালোঁ 70-80 বছৰতকৈ কম নাথাকে। এডাল গছ 70-80 বছৰ, এডাল গছে আমাক এতিয়া 70-80 বছৰলৈ চাহপাত প্ৰডাকশ্যন দিয়ে। চাহপাত ছিঙিব পৰা যায় 70-80 বছৰলৈ। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। যিমান পাৰি চাহ বাগিচাখনৰ মাজত মই নতুন নতুন বস্তু দেখুৱাবলৈ যত্ন কৰিলোঁ বা আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। বা যেতিয়া ফুল ছিজন চলিব তেতিয়া আপোনালোকক দেখুৱাম ভালকৈ। তেতিয়া আপোনালোকে ভালকৈ চাবলৈ পাব প্ৰডাকশ্যনৰ কাম আৰম্ভণিৰ পৰা শেষলৈকে। চাহপাত ছিঙি কেনে ফেক্টৰীত শুকাই কেনে ফেক্টৰীত দিয়াৰ পৰা চাহপাত ওলোৱালৈকে মই সেইখিনি দেখাম বুলি মই আপোনালোকক কথা দিছোঁ। তো আজিলৈ ভিডিঅ'টো এইখিনিয়ে আছিল। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি নতুনকৈ চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। আজিলৈ আহিছোঁ।